নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল তোমালোকৰ মৰমৰ চেনেল ভাৰতী ইৰিগেশ্যন এণ্ড ইনফ্লুৱেঞ্চলৈ সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। তোমালোকৰ হাফেলি ইয়াৰ মানে হাফেলি যোনটো এক্সাম হ'ব তোমালোকৰ যোনটো মানে তোমালোকৰ 25 তাৰিখৰ পৰা হ'ব বহুতৰে ঠিক আছে বহুতৰ অলপ বেলেগ বেলেগ কৰিছে। তোমালোকৰ যোনবোৰ ডিষ্ট্ৰিক্ট লেভেল তোমালোকে কুৱেশ্যন পেপাৰ কাটিব প্ৰত্যেকৰে ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰবোৰ বেলেগ বেলেগ হ'ব ঠিক আছে। যদি গুৱাহাটীখন বেলেগ হ'ব তেন্তে হ'লে গুৱাহাটীৰ লগত তোমালোকৰ যোৰহাট নিমিলে বা যোৰহাটৰ লগত দৰং ডিষ্ট্ৰিক্ট নিমিলে ঠিক আছে। প্ৰত্যেকৰে তোমালোকৰ কুৱেশ্যনবোৰ বেলেগ বেলেগ হ'ব। এতিয়া তোমালোক বহুতে মোক কৈছিলে যে আমাৰ হাফেলি ইয়াৰত অসমীয়া চিলেবাছখন দিবাচোন 6 মাহিলী পৰীক্ষাৰ। তোমালোকক স্ক্ৰীনত ভালদৰে বুজাই দিছোঁ ঠিক আছে। স্ক্ৰীনত তোমালোকে দেখা পাইছা। তোমালোকে লাগিব প্ৰথমতে গদ্য মই কৈছোঁ ছাত্ৰ জীৱন আৰু সমাজ সেৱা, নেক্সট ভাৰতীয় সংস্কৃতি, এই দুটা পাঠৰ পৰা আহিব তোমালোক 25 নম্বৰ। আৰু এটা কথা কৈ দিছোঁ যে তোমালোকৰ হাফেলিত 100 নম্বৰৰ মাৰ্কছ থাকিব ঠিক আছে। নেক্সট তোমালোকৰ হৈছে কবিতাৰ পৰা আহিব তোমালোকে বৰগীত আৰু জিকিৰ ঠিক আছে। বৰগীত আৰু জিকিৰ চাবা ঠিক আছে, 18 নম্বৰ থাকিব। নেক্সট তোমালোকৰ ব্যাকৰণ থাকিব 10 নম্বৰ ঠিক আছে। ব্যাকৰণ 10 নম্বৰ আছে এইটো। তোমালোকৰ নৱম শ্ৰেণীৰ উপৰিভাগ যে সমাক লাগিব, সন্ধি বাক্য পৰিৱৰ্তন কৰা ঠিক আছে। তেনেকুৱা আমাৰ সৰল যৌগিক জটিল নতবৃদ্ধি শতবৃদ্ধি ঠিক আছে। জ্যোতি তোমালোকৰ জ্যোতি চিহ্নৰ ব্যৱহাৰ খণ্ড বাক্য এইবোৰ তোমালোক আহিব। নেক্সট তোমালোকৰ ভাৱ সম্প্ৰসাৰণ কৰা বা এনেকুৱা ধৰণৰ আহিব ঠিক আছে। ভাৱ সম্প্ৰসাৰণ কৰা, প্ৰতিবেদন লেখা, আবেদন আমি যে লিখিব লাগে স্কুলত সেইটো বস্তু আহিব পাৰে। নেক্সট তোমালোকৰ ৰচনা আহিব ঠিক আছে, 8 নম্বৰ থাকিব ৰচনাত। নেক্সট তোমালোকৰ দ্ৰুত পাঠৰ যিকোনো এটা চেপ্টাৰ চাবা, যিকোনো এটা চেপ্টাৰত থাকিব 10 নম্বৰ দ্ৰুত পাঠৰ। সেইটো তোমালোকৰ কলেজৰ পৰা বা তোমালোকৰ স্কুলৰ পৰা তোমালোকক কৈ দিছে চাগে। নেক্সট তোমালোকে প্ৰাচীন ভাৰতীয় শিক্ষা এই পাঠটোৰ পৰা আহিব 9 নম্বৰ তোমালোকৰ 6 মাহিলী পৰীক্ষাত। নেক্সট কানাই চাটৰি এই পাঠটোৰ পৰা 9 নম্বৰ। নেক্সট তোমালোকৰ আকৌ ব্যাকৰণ চাবা তোমালোকৰ গ্ৰুপ বিৰ কাৰণে। এইবোৰ হ'ল তুমি ভুল বাক্যৰ শুধৰণি ঠিক আছে। ভুল বাক্যৰ শুধৰণি 7 নম্বৰ আহিব। টোটেল মাৰ্কছ থাকিব তোমালোক কিমান 100, টোটেল থাকিব 100 মাৰ্কছ ঠিক আছে। 100 নম্বৰ থাকিব। মই তোমালোকক ভালকৈ দেখাই দিছোঁ একবাৰ চাই লওঁ ভালকৈ, তোমালোকে স্ক্ৰীনত চাই ল'ব পাৰা। তোমালোকে নিশ্চয় দেখিলা চাগে। নেক্সট ভিডিঅ'টো তোমালোকে পাবা অসমীয়াৰ আমি চিলেবাছখন দিলোঁ। নেক্সট তোমালোকে আজিয়ে পাবা তোমালোকে গণিতৰ ঠিক আছে। নেক্সট ভিডিঅ'ত লগ পাম। গুড বাই।